ফাগুনৰ পছোৱা বুলিব, পূৰ্ণিমা আকাশৰ জোন তৰাও চমকিব, বহাগত সনবৰণীয়া হৈ জিলিকিব গছৰ পাত, কুলি কেতেকীয়ে লগাব মিঠা মাত, প্ৰকৃতিৰ সৃষ্টি একেধৰণে থাকিব। আমাৰ জীৱনত সুখ শান্তি নাথাকিলে জীৱনৰ ভাৰসাম্য কেনেকৈ থাকিব? অতীতৰ অযথাবোৰৰ ভাৱত জীয়াই থাকিলে বৰ্তমানক জানো সহজে আঁকোৱালি ল'ব পাৰি? বৰ্তমানৰ আচৰণবোৰৰ মাজত জানো নিজক সম্পূৰ্ণৰূপে সমৰ্পণ কৰিব পাৰি? ক'ৰবাত নহয় ক'ৰবাত আনন্দময় মুহূৰ্তবোৰৰ মাজতো অতীতৰ অযথাবোৰে হৃদয়ৰ প্ৰতিটো কোণ আৱেগৰ ভাৱনাত ভিজাই তোলে। জীৱনৰ জটিলতাক নিজে বুজিব লাগিব। অতীতৰ অযথা বেয়া মুহূৰ্তবোৰক পাহৰি বৰ্তমানক আঁকোৱালি জীৱনৰ দূৰ যাত্ৰাৰ পথ আৰম্ভ কৰিব লাগিব।